হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মোৰ লগত আছে মোৰ বন্ধু নৱকান্ত পেগু। গাইজ, আজি আমি আছোঁ নেঘেৰটিঙৰ শিৱ মন্দিৰত। আজি যিহেতু শিৱৰাত্ৰি, আজিৰ দিনটোত ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। তাৰে মাজত আমি এটি ধূলিকণা মাথোঁ। চ' গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। সকলোবোৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ড্ৰোন কেমেৰা নাই যিহেতু, সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই। এয়া ৰাস্তাত ল'ৰা ছোৱালীৰ কাৰণে কিনিব পৰা যায়। যেনে তেনে কৰি ঠেলা হেঁচা কৰি আমি যেনে তেনে আহি আছোঁ এতিয়া আমি ফাইনেলি পাইছোঁহি। ইয়াৰ ভিৰভাৰৰ মাজত আমি আহি আছোঁ। এয়া কমচে কম 150 জখলামান ওপৰত পাৰ হ'ব লাগিব। হ'লেও ঠেলা হেঁচাৰ ওপৰতে আমি গৈ হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিম আমাৰ নেঘেৰটিঙৰ শিৱ মন্দিৰ। মই ভিডিঅ' কৰি আহি আছোঁ যে, তো মোৰ লগৰটো বা ক'ত গ'ল তাকে মনে মনে মই চাই ফুৰিছোঁ। যি হওক ওপৰলৈ গৈ লওঁ, তাৰপাছত এয়া ইয়াতে আছে কি বিচাৰিবলগীয়া হৈছে, ইমানেই ভিৰ আৰু আমি ওপৰলৈ গৈ আছোঁ। এয়া পূজা পাৰ্বণ কৰিবৰ কাৰণে যদি আপোনালোকে তলত চাকি বন্তি যদি কিনিবলৈ পাহৰিলে, ওপৰতো দোকান ঢেৰ আছে, চিন্তা কৰিব নালাগে, ওপৰতো পাই যায়। বহুত ঠেলা হেঁচা কৰাৰ পাছত ফাইনেলি আমি ওপৰলৈ আহি পালোঁহি। এয়া গেট, ইয়াত দুভাগ ৰাস্তা বনোৱা আছে। ইফালে আছে এক্সিট আৰু এইফালে আছে এণ্ট্ৰি। আমি এইফালেদি এতিয়া এণ্ট্ৰি কৰিম। ইয়াত প্ৰশাসনৰ মানুহ আছে। আগতে বেছি নেথেলিব, আগতে লেডিজ আছে। বেছি নেথেলিব, আগতে লেডিজ আছে। গৈ থাকক, নিশ্চয় ভিতৰত পাই যাম। ভিতৰলৈ এণ্ট্ৰি হ'বলৈ বহুত কষ্ট কৰিব লাগিব আজিৰ দিনটো, বহুত ঠেলা। এয়া হৈছে মেইন মন্দিৰ। ইয়াৰ ভিতৰত আছে শিৱলিংগটো। ইয়াৰ ভিতৰত গৈ সেৱা প্ৰাৰ্থনা বা চাকি বন্তি জ্বলোৱা হয়, কিন্তু ইয়াত আজি বহুত মানুহৰ সমাগম বেছি যে, সেইটো কাৰণে ভক্তসকলে আজি অকল ভিতৰতে ধূপ ধূনা নজ্বলায়, আজি বাহিৰতো। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে। এয়া এয়া হৈছে লেফ্ট ছাইড, মেইন মন্দিৰৰ লেফ্ট ছাইডে। শিৱ মন্দিৰলৈ আহিলে ধূপ ধূনা চাকি বন্তি ভিতৰত জ্বলোৱা হয়, কিন্তু আজিৰ দিনটোত ভৰি দিবলৈ জেগা নাই। তো ভিতৰত চাকি জ্বলাবলৈ ইমান মানুহ এটা এটাকৈ লাইন লগালে বহুত দেৰি হ'ব। সেইকাৰণে আজিৰ দিনটো বাহিৰতে, গোটেই বাহিৰত ধূপ ধূনা গোটেই জ্বলোৱা হয় ইয়াতে। চাওক, যেতিয়াই শিৱদৌল আহোঁ অনলি ফ্ৰণ্ট ছাইডতহে আমি মানুহক দেখা পাওঁ, কিন্তু আজি ফ্ৰণ্ট ছাইড বেক ছাইড বুলি নাই। আজি গোটেই আগ পিছ গোটেই চাৰিওফালে অকল মানুহ। ড্ৰোন কেমেৰা নাই যিহেতু, সেইকাৰণে ভালকৈ দেখাব পৰা নাই। মই আপোনালোকক ড্ৰোন কেমেৰা নহ'লেও ভালকৈ দেখাম। এই ৱালত উঠি লওঁ, ৱালৰ পৰা ভালকৈ দেখাম, চাই থাকিব। এয়া হৈছে মন্দিৰ ভাগৰ বেক ছাইড, পিছৰ ভাগ। আগত যিমান মানুহ আছে তাতকৈ দুগুণে আছে পিছফালে। আজিৰ দিনটো আগ পিছ বুলিবলৈ নাই, চাৰিওফালে মানুহে মানুহ দেখিব আপুনি। ফাৰ্ষ্ট অফ অল মই আহি চাকিটো জ্বলাই ল'ব লাগিছিলে, কিন্তু মই ভাবিলোঁ চাৰিও দিশ দেখাই ল'ম বুলি ভাবিলোঁ। সেইকাৰণে এতিয়া মই চাকি বন্তি অকণমান জ্বলাই লওঁ। এনেই ভিতৰত ইয়ালৈ যেতিয়া আহে আপোনালোকে ভিতৰতহে জ্বলাব লাগিব ভিতৰত, কিন্তু আজি
ইফালে বহুত ভিৰ বা ভিতৰত যদি জ্বলাব যায় বহুত দেৰি থিয় হৈ থাকিব লাগিব, তাৰ পাছতে আপুনি ছিটটো পাব। সেইকাৰণে আজি সকলোৱে আজি বাহিৰতে, ভিতৰত কৰা কি বাহিৰত কৰা কি, যদি আপোনাৰ মনত যদি বিশ্বাস আছে, এই ভগৱান সকলোতে আছে, এইটো বিশ্বাসতে সকলোৱে আজি বাহিৰতে জ্বলাইছে। মানুহৰ সমাগমটো এতিয়া কমিছে, এণ্ট্ৰিটোতকৈ এক্সিটটো অকণমান বেছি। ইয়াত কোনোদিন প্ৰশাসনৰ মানুহ নাথাকে, কিন্তু আজি যে বহুত ভিৰ বা ইয়াত দুজনকৈ প্ৰশাসনৰ মানুহ আছে, ইয়াতে বহুত কষ্ট কৰি ডিউটি কৰি আছে। ভাঙৰ লাডু খাই এতিয়া আমি বাইক চলাব নোৱাৰিম, সেইকাৰণে নাখাওঁ আৰু দিয়ক। বেয়া নাপাব দেই বাইদেউ। আজি যেনেকৈ ইয়াত মানুহ দেখিছে তেনেদৰে বাকী দিনবিলাকত বান্দৰ দেখা যায় আমাৰ শিৱ মন্দিৰত। কিন্তু আপোনালোকে এটা কথা ভাবিছেনে বাৰু, আজিৰ দিনটোত এই বান্দৰবোৰ ক'ত গ'ল বাৰু? মানুহৰ ভিৰ ভাৰ দেখি বান্দৰবোৰ পলাইছে, উপায় নাই, কাইলৈ আকৌ আহি যাবগৈ। এয়া এটা গেম দেখিছেনে, এইটো 20 টকা দি আপুনি খেলিব লাগে। 3টা বল দিব, 3টাত যদি আপুনি গোটেই ওপৰত গিৰাই দিব পাৰে আপোনাক 700 টকা প্ৰাইজ দিয়া হয়। মই ভবামতে এই খেলটোত কোনো 700 টকা ঘটিব নোৱাৰে, কেলৈ মানে তলৰ নপৰিবই না, তলৰ যিটো শাৰী ঘূৰি ঘূৰি আজি আমাৰ এতিয়া অনুভৱটো হৈছে কি আজিৰ পৰাই গৰম দিন একেবাৰে আৰম্ভ হ'লগৈ নেকি চাগে। আজিৰ পৰা শিৱৰাত্ৰিৰ দিনা চব গাঁতৰ পৰা সাপ ওলাই বোলে, লোকবিশ্বাস। শিৱৰাত্ৰিৰ দিনা বোলে, যেতিয়া শিৱৰাত্ৰিৰ দিনা সেইদিনা গাঁতৰ পৰা যিমানখিনি সাপ নেউল চব সেইবিলাক ওলাই আহে গৰমৰ দিন। তো আজিৰ পৰা ওলাই আহে, এই দিনাৰ পৰাই গৰমটো প্ৰায়ভাগ অনুভৱ কৰোঁ আমি। আজিৰ পৰা আমাৰ গৰমটো একেবাৰে অনুভৱ হ'ল আৰু মানে গোটেই যে ঘূৰি আহিলোঁ যে, তো বহুত গৰম লাগিছে এতিয়া। শেষত আমি তললৈ আহিলোঁগৈ, বাইদেউ ইয়াতে বাইকখন ৰাখিছিলোঁ, এতিয়া আমি যাওঁগৈ আৰু। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। শেষত গোটেই জেগাবোৰ আপোনালোকক দেখুৱালোঁ, আৰু মোৰ বেছিকৈ ভাল লাগিল অকণমান মানুহ ভক্ত হিচাপে হ'লেও আৰু মানুহ দেখিও বেছিকৈ ভাল লাগিলে, আৰু মোৰ বন্ধুৰ ফিলিংছো শুনো। আমি আহিব লাগিছিলে অলপ প্ৰায় আমি যিটো টাইমত আহি তাৰ পৰা 2 ঘণ্টামান আগত আহিব লাগিছিলে, তেতিয়া বেছি ভাল লাগিলেহেঁতেন। এতিয়াও হ'লেও মানুহ সমাগম দেখি ভালেই লাগিছে বাৰু, ইমান বেয়াও নহয়। তাৰে শেষত আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। যদিও আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লাষ্টত বন্ধু বুলি ময়ো সহযোগ কৰিলোঁ অলপ। ধন্যবাদ।